কাৰ্বি কৃষক সন্থাৰ দশম বাৰ্ষিকী পালন কাৰ্বি আংলঙৰ বৰলাংফেৰত এগৰাকী মহিলাক যৌন নিৰ্যাতন জাপ্ৰালাংচা স্থিত নেহেৰু খেলপথাৰত সপ্তম আন্তঃক্লাব ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাৰ উদ্যোগত সৰু পথাৰত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কাৰ্বি আংলঙৰ ধনচিৰি মণ্ডল বিজেপিৰ মহিলা মৰ্চাৰ তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত সোচেংথেন্তাত জাগ্ৰত নাৰী জাগ্ৰত সমাজৰ অনুষ্ঠান কাইলৈ ভাৰত বন্ধৰ পূৰ্ণ সমৰ্থন আম আদমি পাৰ্টিৰ নমস্কাৰ পুৱাৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গংগুত্ৰী বৰা যোৱা 5 ডিচেম্বৰ শুকুৰবাৰে কাৰ্বি আংলঙৰ বৰলাংফেৰত উৎপল মজুমদাৰ নামৰ এগৰাকী ব্যক্তিয়ে সদ্য বিধৱা এগৰাকী মহিলাৰ ঘৰত নিশা কোনো নথকাৰ সুযোগ লৈ বলপূৰ্বক প্ৰৱেশ কৰি মহিলাগৰাকীক যৌন আতিশায্য চলায় এই লৈ স্থানীয় ৰাইজ বৰলাংফেৰ আৰক্ষী চকীত গৈ অৱগত কৰাত আৰক্ষী বিষয়া চন্দ্ৰকান্ত ভূঞাৰ এটা দলে গৈ উৎপল মজুমদাৰক কৰায়ত্ব কৰি 9/2020 U/S 448/376 IPC ধাৰাৰ এটা কেছ ৰুজু কৰে ইতিমধ্যে মহিলাগৰাকীক স্বাস্থ্য পৰীক্ষাৰ বাবে ডিফু মেডিকেল কলেজলৈ পঠিওৱা হৈছে ডিফুৰ পৰা দেৱৰাম কাঠাৰ কাৰ্বি আংলং চাৰিটাকিটা পৰিষদৰ 17 নং সোচেংথেন্তা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত জয়সিং দলে মডেল ভিলেজত নাৰী সমাজক জাগ্ৰত কৰাৰ উদ্দেশ্যে দেওবাৰে জাগ্ৰত নাৰী জাগ্ৰত সমাজৰ এক অনুষ্ঠান অনুষ্ঠিত হৈ যায় সামিলিতি মুংপিৰ উদ্যোগত অনুষ্ঠিত এই সভাত চেম ইংলেণ্ড ব্ৰৌচন তেৰাং কমলা তেৰণপি প্ৰমুখ্যে বহুতো লোক উপস্থিত থাকে ৰংমংবেৰ পৰা দিলীপ তগবীৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া কাৰ্বি আংলঙৰ বৰেণ্য ব্যক্তিসকলৰ অন্যতম জন্মস্থান হৈছে সকলোৰে পৰিচিত জাপ্ৰালাংচু সংস্কৃতিৰ ক্ষেত্ৰস্বৰূপ এইখন জাপ্ৰালাংচুত অতীজৰে পৰা অনুষ্ঠিত হৈ আহিছে কাৰ্বি পৰম্পৰাগত অনুষ্ঠান তথা খেল ধেমালি কাৰ্বি আংলঙৰ সাংস্কৃতিক ক্ষেত্ৰখনত অৱদান আগবঢ়োৱা জাপ্ৰালাংচৰ বৰেণ্য ব্যক্তিৰ সোঁৱৰণত 6 ডিচেম্বৰ দেওবাৰে স্থানীয় নেহেৰু খেলপথাৰত পুৰুষৰ সপ্তম আন্তঃক্লাব ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হৈ যায় চৰকাৰী গাঁওবুঢ়া ৰাজেন্দ্ৰ সিংনাৰৰ তত্বাৱধানত অনুষ্ঠিত এই ফুটবল প্ৰতিযোগিতাত দান বৰঙণি আগবঢ়োৱা ব্যক্তিসকল হৈছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য তথা স্থানীয় সদস্য শ্ৰী জগত সিং ইংতি জেমছ ৰংফাৰ স্বৰ্গীয় বিদ্যা সিং সিংনাৰৰ পুত্ৰ সিং সিংনাৰ স্বৰ্গীয় ৰাজেশ তেৰণৰ পুত্ৰ ব্ৰনছন তেৰণ স্বৰ্গীয় বীৰেন সিং ইংতিৰ পুত্ৰ মঙল সিং ইংতি আৰু স্বৰ্গীয় ৰংডো তিমুঙৰ পুত্ৰ বাপুৰাম তিমুং এই ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন 2-1 গলৰ ব্যৱধানত চাফাপানীৰ কালভাৰী ফুটবল ক্লাবে বুঢ়া তেৰণ জুনিয়ৰ ফুটবল ক্লাবক হৰুৱায় হানজাংলাংছৰ পৰা বিষ্ণু লেখথেৰ প্ৰতিবেদন দেওবাৰে কাৰ্বি আংলঙৰ তাৰাবাসাস্থিত তাৰাবাসা ইনডোৰ ষ্টেডিয়ামত কাৰ্বি কৃষক সন্থাৰ দশম বাৰ্ষিক অনুষ্ঠান পালন কৰা হয় সন্থাৰ সভাপতি অবিনাশ ৰংহাঙৰ সৌজন্যত অনুষ্ঠিত এই সভাত স্থানীয় সদস্য তথা ফুলনি পৰিষদীয় সমষ্টিৰ নিৰ্বাচিত সদস্য দৰসিং ৰংহাং উপস্থিত থাকে কৃষকসকলক কৃষি কাৰ্যত প্ৰয়োজনীয় সা সামগ্ৰীসমূহ কাউন্সিলৰ তৰফৰ পৰা সহায়ৰ হাত আগবঢ়োৱা হ'ব বুলি নিজৰ ভাষণ প্ৰসংগত দৰসিং ৰংহাঙে দোহাৰে লাংহিনৰ পৰা ইন্দ্ৰজিৎ ৰংফাৰ আৰু পাৰখোৱাৰ পৰা আনন্দৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা 3 কৃষি আইন বাতিলৰ দাবীত অহা 8 ডিচেম্বৰ মঙলবাৰে ভাৰত বন্ধৰ আহ্বান জনায় 35টা কৃষক সংগঠনে কৃষক সংগঠনৰ এই বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়ায় আম আদমি পাৰ্টিৰ অসম গোটে জনায় যে আম আদমি পাৰ্টিয়ে 3 কৃষি আইন বাতিলৰ বাদে আন বিকল্প মানি নলয় উল্লেখযোগ্য যে বিগত প্ৰায় এটা পষেক ধৰি 3 কৃষি আইন বাতিলৰ দাবীত দেশৰ কৃষক সংগঠনসমূহে ৰাজধানী দিল্লীত বাহৰ পাতি ধৰ্ণা অব্যাহত ৰাখিছে নিউজ ডেস্ক ৰিপোৰ্ট
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 22 নং সৰুপথাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নামবৰ আদৰ্শ কমিউনিটি হলত দেওবাৰে এক তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ উদ্যোগত তথা বিনয় ৰংফাৰ্পি আৰু কাপু কাঠাৰ্পিৰ পৌৰোহিত্যত অনুষ্ঠিত এই তৰ্ক প্ৰতিযোগিতাত বিচাৰকৰ আসনত থাকে কাছে তেৰংপি, লক্ষীৰাম ৰংপি, দীপ্তি গগৈ আৰু পীৰবিকা বেপী। এই প্ৰতিযোগিতাত স্থান দখল কৰা প্ৰতিযোগীসকল হৈছে ক্ৰমে হামপুৰ তেৰাংপি, অম্বিকা তেৰাংপি আৰু সুনিতা ইংটিপি। বালি পথাৰৰ পৰা যত্ন সিংহৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। 6 ডিচেম্বৰ দেওবাৰে কাৰ্বি আংলঙৰ ধনচিৰি বিজেপিৰ কাৰ্যালয়ত মণ্ডল বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। স্থানীয় কাৰ্যবাহী সদস্য প্ৰদীপ ডিফুচা উপস্থিত থকা এই প্ৰতিযোগিতাত বিজেপি এছটি মৰ্চাৰ ডিমাচাৰ অসম প্ৰদেশৰ প্ৰভাৰী তুলুমণি হাছনু, বিজেপিৰ ডিফু লোকসভা সমষ্টিৰ বিস্তাৰক জয়সিং খয়াৰ, বিজেপিৰ ডিফু বিধানসভা সমষ্টিৰ বিস্তাৰক শিখা টকবিপি, ধনচিৰি মণ্ডল বিজেপিৰ সভাপতি ধ্ৰুৱজ্যোতি মাইবংছা, মহিলা মৰ্চাৰ সভানেত্ৰী ফৰিদা হাছনু প্ৰমুখ্যে বহুতো বিজেপি কৰ্মী উপস্থিত থাকে। ডিফুৰ পৰা অজিত গগৈৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। আজিৰ বাতৰি ইমানেই। ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছো। চাই থাকিব 365 নিউজ ইণ্ডিয়া।